গৰম বন্ধ বুলি মই এমাহমান ঘৰত থাকিম আৰু ভাবিছোঁ এই এমাহত এটা যে অভ্যাস কৰিব লাগিব সেইটো হ'ল ৰাতিপুৱা সোনকালে উঠা। আজিও জল্দিকৈ সাৰ পালোঁ, উঠিয়ে মাৰ হাতৰ ৰঙা চাহকাপ খাই লৈছোঁ আৰু মায়ে মোক ক'লে কাপোৰ দুটামান তিয়াই থৈ দিছিলোঁ তই মেলি দিবি, আৰু ঠিক তেনেদৰে মই মেলিবলৈ আহিলোঁ। পিছে এইবিলাক সময় গুৱাহাটীৰ ৰুমত থাকিলে যে বহুত বেছি মিছ কৰোঁ জানেনে। আৰু আমাৰ ঘৰটো নতুনকৈ বনাই আছে, কমপ্লিট হ'লে আপোনালোকক নিশ্চয় দেখুৱাম। আৰু আমাৰ দৈয়ে বালিত খেলি ইমানেই ভাল পায় নহয়, কি বুলি নক'ম। আৰু দেহাহঁতৰ ঘৰলৈ গৈছিলোঁ, ওচৰৰ বৰমাজনী কুকুৰটোৱে যে মোক লোপ পাই নেৰাই হ'ল। পিছে এই বস্তুটো আমাৰ ঘৰত বৰকৈ ফুলিছে, আপোনালোকে কি বুলি কয়, লগতে খাই নে নাখায় সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। পিছে মোৰ যোৱাটো ভিডিঅ'ত কমেণ্ট কৰা দুজনীমান ছাবস্ক্ৰাইবাৰৰ নাম লৈ দিছোঁ, জানমণি, সঞ্চিতা, আনন্যা, কস্তুৰিকা, কৃষ্ণা, প্ৰিয়ংকা, কৃষ্টা, আদিতি। পিছে আপোনালোকেতো বহুত বেছি নাম কমেণ্ট কৰিছে, তাৰ বাবে থেংক ইউ। কিন্তু এটা ভিডিঅ'ত গোটেইখিনি নাম লোৱা পচিবল নহয় বাবে আজি যিখিনি পাৰিছোঁ সেইখিনি লৈ দিছোঁ। আৰু বাকী ৰৈ যোৱা নামবিলাক যিকেইটা মই ভিডিঅ' আকৌ নেক্সট দি থাকিম তাতে আধা আধাকৈ লৈ থাকিম দেই। আজিলৈ আহিছোঁ, বাই।